নমস্কাৰ ক্ৰিয়েটিভ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ সন্ধ্যাত উপভোগ্য হোৱাকৈ মই আগবঢ়াব বিচাৰিছোঁ মোৰ এটি কবিতা খুব এটি স্পৰ্শকাতৰ বিষয় লৈ ৰচনা কৰা এটি কবিতা সেন্দুৰ হিন্দু ধৰ্মৰ এক পবিত্ৰ আচলতে অলংকাৰ বুলি আমি নাৰীসকলে পৰিধান কৰোঁ অন্যান্য অলংকাৰ লগতে আমি আচলতে কোনোবাখিনিত কেতিয়াবা সুৰক্ষাৰ কৱচ হিচাপেও কোনোবাই কৈছে বা বিবাহিতা প্ৰত্যেকগৰাকী নাৰীৰ আচলতে এক মৰ্যাদাপূৰ্ণ সৌন্দৰ্যবৰ্ধন তথা স্বামীৰ পৰিচায়ক এক অলংকাৰ বুলিও কোৱা হয় সেই সেন্দুৰৰ বিষয়ে লেখা এটি কবিতা সেন্দুৰ কিমান পবিত্ৰ এগৰাকী স্বামীক এগৰাকী পত্নীয়ে কিমান দূৰ আচলতে আশা কৰে বা কামনা কৰে কিদৰে নিজৰ ঢাল হিচাপে কল্পনা কৰে প্ৰত্যেকগৰাকী নাৰীক সন্মান কৰাটো কিমান আশা কৰে সেই বিষয় লৈ ৰচনা কৰা এটি কবিতা তেনেহ'লে ব'লকচোন আজিৰ কবিতাটো আমি উপভোগ কৰোঁ কবিতাৰ শিৰোনাম মোৰ সেউতাত তুমি সেন্দুৰ নিয়াকিবা মোৰ সেউতাত তুমি সেন্দুৰ নিয়াকিবা কবি প্ৰিয়ংকা চন্দ্ৰ কলিজাত যেতিয়ালৈকে আঁকিব নোৱাৰা অসীম আকৈ ভাল পোৱা বুকুৰ আকণ্ঠ মৰমেৰে নাৰীক সন্মান দিব নিশিকা পৃথিৱীৰ সকলো নাৰীক তুমি মা ভগ্নীৰ নিৰাপত্তা দিব নোখোজা সকীয়াই দিছো তোমাক মোৰ সেউতাত তুমি সেন্দুৰ নিয়াকিবা মন গহনৰ অসীম ৰাগ মোৰ তোমাৰ বাবে জানিবা ভটিয়নি বয়সৰ প্ৰতিটো ক্ষণ তোমাৰ অপেক্ষাতে কটাম দিয়া সমাজৰ সকলো লাঞ্ছনা তোমাৰ বাবেই সহিম দিয়া তথাপি কওঁ তোমাক আত্মপবিত্ৰ আৰু পৰিশুদ্ধ কৰি নাৰীক সন্মান মৰম আৰু নিৰাপত্তা দিব নোৱাৰালৈকে মোৰ সেউতাত তুমি সেন্দুৰ নিয়াকিবা লাগিলে সময়ৰ জটিল সোঁতত হেৰাই যাওক সকলো দিগদাৰ ৪ বছৰ বয়সতো মই সামৰিম তোমাৰেই ভাল পোৱা মাথো হৃদয়ৰ মলিন ৰাগ মল্লাৰে মোক ভাল পাওঁ বুলি নকবা মোক আপোন হ'ব নোখোজিবা পুনৰ সকীয়াই দিছো পবিত্ৰ মৰমেৰে মোক আদৰি ল'ব নোৱাৰালৈকে মোৰ সেউতাত তুমি সেন্দুৰ নিয়াকিবা আশা কৰোঁ কবিতাটো সকলোৰে ভাল লাগিব খুব আচলতে মৰণশীল এটা ভাৱধাৰে মই কবিতাটি যুগুত কৰিবলৈ যত্ন কৰিছিলোঁ আশা কৰিম সকলোৱে কবিতাটি ভাল পাব আৰু তাৰ লগতে ভিডিঅ'টিও নিশ্চয় ভাল পাব আৰু যিসকল নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ